হেল্ল' বন্ধু বান্ধৱীসকল, ভালে আছেনে? আজি মই এটা খুব আমোদ জোকোৱা খুৰাক জোকোৱা এটা সাধু ক'ব ওলাইছোঁ হা। এই সমাজত এনেকুৱা কিছুমান মানুহ আছে নহয়, যিবোৰৰ খুব বেমাৰ, কিন্তু ডক্তৰে ধৰক খোৱাটো মানা কৰিছে, কিন্তু তেওঁ ধৰক খাবলৈ যে নেৰে, লুকাই চুৰকৈ হ'লেও খায়। ঠিক তেনেধৰণৰ মামাৰ ঘৰৰ বিয়া, দৰাৰ বৰযাত্ৰী যাব আৰু কইনাৰ ঘৰলৈ। মামাৰ ওপৰত মানে গোটেই দায়িত্বটো দিয়া হৈছে, যাতে কইনাৰ ঘৰত দৰা ঘৰৰ মানুহখিনি যাতে ভালকৈ খাই বৈ আহে, কোনো যাতে অসুবিধা নাপায় আৰু গোটেইখিনি। তাৰপিছত গ'ল বৰযাত্ৰী, গ'ল কইনাৰ ঘৰ পালে। কইনাৰ ঘৰত প্ৰথমতে চাহ আৰু মিঠাই খাবলৈ দিলে প্ৰথমতে, তাৰপিছতে ৰসগোল্লা খাব দিলে চাহৰ লগত। তেতিয়া মামাই মানে সকলোকে ক'লে যে আমাৰ সন্মানৰ কথা আছে, গতিকে প্ৰত্যেকেই দুটাকৈহে ৰসগোল্লা খাব, বেছিকৈ যাতে নাখায়, নহ'লে মানুহে ভাবিব নহয় খাবলৈ নোপোৱাৰ নিচিনা খাইছে বুলি ভাবিব। সেয়ে চবেই কি কৰিছে, চবেই দুটাকেই খাইছে সন্মান বাচিবৰ কাৰণে। কাৰোবাৰ মন আছিল যদিও নাই খোৱা, দুটাকেই খালে। কিন্তু কেনাটো লাগিল তাতেই, মোমায়েকজনে মানে মামাজনে মিঠাই খাই খুব ভাল পায়। মামাই দুটা খালে, খাই লৈ প্লেটখন অনিচ্ছা সত্ত্বেও আঁতৰাই থ'লে। আকৌ কইনাৰ ঘৰৰ মানুহে সুধিলে, আৰু লওক আৰু খাওক। মামাই লোভ সামৰিব পৰা নাই, তথাপিও কৈছে আৰু সন্মান বচাবলৈ, মোৰ পেট ভৰি গ'ল, মই খালোঁ। তাৰপিছত প্লেটখন থৈ পেলাই মানে কইনাৰ ঘৰৰ মানুহ আঁতৰি গৈছে। তেতিয়া মামাই মানে কি কৰিছে, মনে মনে এই মানুহখিনি আঁতৰি যোৱাৰ লগতে দুটা ৰসগোল্লা আনি তাৰ যিটো সি পাঞ্জাৱী কুৰ্তি পিন্ধি আছিলে, সেই বুকুৰ মানে চোলাৰ পকেটত মানে তেওঁ ৰসগোল্লা দুটা ভৰাই থ'লে। ভাবিছে যেতিয়া সুবিধা পাব আৰু মনে মনে খাই দিব। তেতিয়া কি হ'ল, তেনেকুৱাতে কইনাৰ দেউতাক আহি লৈ ঐ বিয়ৈ বুলি মাতে নহয়, তেনেকৈ বিয়ৈ বুলি মাতি লৈ পেলাই মানে এনেকৈ সাৱটি ধৰিলে। মোমায়েকৰ তেতিয়া সাৱটি ধৰাৰ মন নাছিলে, কিয়নো পকেটত সেই লাইট বোমা দুটা আছিলে যে, কিন্তু সাৱটিটো ধৰিবই লাগিব, ধৰিছে যেতিয়া বিয়ৈকে যেতিয়া ধৰিছে, তো ধৰোঁতে কি হৈ গ'ল, থেপেককৈ শব্দ এটা হৈ গ'ল। তাৰপিছত একদম পূৰা ৰস মানে তলেদি বৈ গৈছে। এনেকুৱা লাগিছে মোমায়েকৰ বুকুত যেন কোনোবাই গুলিহে মাৰিলে, কিন্তু তেজৰ সলনি চেনি পানী বৈছে। তেতিয়া কইনাৰ দেউতাকে সুধিলে, বিয়ৈ কি হ'ল আপোনাৰ, কি হৈছে? তেতিয়া মামাকে ক'লে যে মোৰ আচলতে চুগাৰ বেমাৰ আছে, সেয়ে মই মেডিচিন লৈ থাকিব লাগে, এই পকেটত মানে মই ঔষধ দুটাকে লৈ আছিলোঁ। কাহিনীটো মানে ইমানখিনিয়ে আৰু, কেনেকুৱা লাগিলে জনাব দেই, ধন্যবাদ।